আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছো এয়া বৰপুখুৰী পাৰ পালো। এতিয়া শিৱসাগৰ টাউন পালো। এতিয়া গাড়ী পাৰ্কিং কৰি বেটেৰীত ৰাখিছো। আজি বহুত দূৰত গাড়ীখন পাৰ্কিং কৰি থৈ আহিছো। বেটেৰীত উঠি কিন্তু মোৰ বহুত ভাল লাগে। এয়া এতিয়া সোমাই আহিছো। এইখনকে লৈ এই চোলাটো পিন্ধি চাওঁ। কেনেকুৱা লাগিছে? চোলাবোৰ পিন্ধি পিন্ধি আমনিয়ে লাগি গৈছে। চব কেনেকুৱা লাগিছে? এতিয়া চোলা ললোগে আৰু। বক্সটো ধুনীয়া লাগিছে কিন্তু। ঘড়ীখিনি চক। মাহঁতে কাপোৰ ল'বলৈ গৈছে। এতিয়া স্কুলত টিফিন ল'বলৈ সোমাইছো। ফ্লাক্সবোৰ পচন্দে হোৱা। এইপিনে এতিয়া ভাল ফ্লাক্স এটা ল'ম আৰু। দোকানখন বহুত ডাঙৰ আকৌ দেই। আমনি লাগি গৈছে। এতিয়া কাপোৰ লৈ ওলাই আহি আছো আৰু। এতিয়া আমি আকৌ বেটেৰীতে গাড়ীলৈ গৈ আছো। ইয়াৰ পৰা গৈ আকৌ মৰাণলৈ যাবলৈ আছে। এইখন ট্ৰাক এখন পৰি আছে। A few moments later. এতিয়া আমি গৈ আছো। মানে ইয়াত দোকান এখন অপেনিং কৰিব। এয়া আজি লতাহঁতৰ দোকান অপেনিং হৈছে, তালৈকে আহিছো। আইতাহঁতৰ দোকানৰ পৰা ওলাই আহিছো। এতিয়া হুমনা দাৰ দোকানলৈ আহিছো। জেন্সৰ সকলো কাপোৰ পোৱা যায়। এয়া এতিয়া জোতাযোৰ লৈছো। এতিয়া দোকানৰ পৰা ওলাই আহিছো আৰু। এয়া এতিয়া আইতা চিকেন লৈছে। এয়া এতিয়া মাহী আইতাৰ ঘৰ পাইছোহি। মাহী আইতা এতিয়া ভাত বনাই আছে। পিঠা বনাই আছে আৰু। এতিয়া পেহী আইতাৰ ঘৰৰ পৰা যাবলৈ ওলাইছো। বাই বাই। এয়া এতিয়া ভাত খাই ঘৰলৈ আহি আছো আৰু। এয়া এতিয়া ঘৰ পাইছোহি আৰু।